কি ব্যৱহাৰ মানে এইটো পুলিচ হয় গম পাইছেনে নাই চাওক এবাৰ আপোনালোকে ভিডিঅ'টো ভাই সাহেব কি এইটো সাইলেন্সাৰ নাই যা সাইলেন্সাৰটো কিবা খুলি হ'ল নেকি বে Okay, good morning guys. Welcome back to my YouTube channel again. আৰু আজি Sikkim ৰাইডৰ Day 2 আৰু আমি আছো Siliguriত আৰু যোৱাকালি আপোনালোকে যদি ব্লগ চাইছে মানে এপিসোড 1 যদি চাইছে আমি কালি Siliguriত এটো হোটেলত আছিলো হোটেল প্ৰিয়াংশু এণ্ড এতিয়া যাব ওলাইছো টুৱাৰ্ডছ Gangtok which is 118 kilometer from here. So সব ব্রিফিং কৰা হৈ গ'ল ব্ৰেকফাষ্ট ফ্ৰুইটছ খালোঁ আৰু বেলেগত কিবা এটা খাব লাগিব টাইম হৈছে এতিয়া 10:41 দেৰি হৈ গ'ল বহুত ওলাওঁতে চেইন টেইনবোৰ অলপ চেক কৰি লৈছোঁ মাধৱদাৰ বাইকতো চেইন ঠিক কৰা হৈছে মানে টাইট কৰা হৈছে তুমি কি জানা পেনিয়াৰ চলাই থকা আইডিয়াত চলাবা হা গম পাইছা না বেছি চুকৰ মানে কম কাপোৰ উলিয়াই নিদিবা ওলাই দিয়া প্ৰথমবাৰৰ বাবে শিলিগুৰি টাউনত চলাই আছোঁ বাইক মানে আগতে অহা নাছিলোঁ শিলিগুৰি আৰু ডাঙৰ বহুত টাউনখন আৰু 600 কিলোমিটাৰত মানে শিলিগুৰি যোৱাকালি পোৱাহিলৈকে মোৰ বাইকত তেল খাইছে 2300 আৰু এতিয়া ফুয়েলিং কৰিব লাগিব আৰু জামত ট্ৰেফিকত ফচি আছোঁ মানে বহুত বেয়া জাম এটাত ফচি গ'লোঁ আৰু এতিয়া ওলাই আহিছোঁ টাউনৰ পৰা এতিয়া ফ্ৰী ৰাস্তা এতিয়া পাইছোঁ আৰু গেংটক আছে 104 ডিপু পালে ৰখাবাচোন ডিপু পেট্ৰল পাম্প পেট্ৰল ৰখি দিবা হা তো 500 ফুয়েলিং কৰিলোঁ 114 পেট্ৰলৰ লিটাৰ ব্ৰেকফাষ্ট আমি কৰা নাই মানে ফ্ৰুইটছ খাইছিলোঁ ৰাতিপুৱাই আৰ্লি মৰ্ণিং এতিয়া কিবা এটা খাই লওঁ ইয়াতে আৰু এতিয়া আমি আছোঁ চেভকত ইয়াৰ পৰা 98 মান হ'ব গেংটক তো ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ টুচুচ ৰোলছ এণ্ড কাবাবছ আৰু বহুত ভাল লাগিলে ব্ৰেকফাষ্ট ভাল বনাইছে পুৰি চব্জি খালোঁ আৰু ইয়াৰ পৰা এতিয়া আমি যাব ওলাইছোঁ আপোনালোকে ইয়াত আহিলে খাব পাৰে চেভকত আছে পেট্ৰল পাম্পটো কাষত মাউণ্টেইন আৰম্ভ মানে মাউণ্টেইন দেখিছোঁ আৰু এইটোতো ফিলিংছ আপোনালোকে গম পাই চাগে যদি হিল এৰিয়াত যায় মইতো অৰুণাচল প্ৰদেশ যে কৰিছিলোঁ তেতিয়া মানে এনেকুৱা ভালুকপুং গেট পাৰ হৈ পেলাই যিটো ফিলিংছ মানে আহে চব চাইডে মাউণ্টেইনছ আৰু মাউণ্টেইনছৰ ৰোড আৰম্ভ একা বেকা টাৰ্ণিং ৱাও হিলত বাইক চলোৱা হিল এৰিয়া ব্ৰেকফাষ্ট কৰা ডিনাৰ কৰা লাঞ্চ কৰা ফটোগ্ৰাফী কৰা তো ভাইবছে বেলেগ মানে ঐ অৰুণাচল প্ৰদেশৰ নিচিনা লাগিছে ন ব্ৰ তো আমি আহোঁতে সিদিনাখন কৰিনেশ্যন ব্ৰিজ হৈ নাহিলোঁ আৰু এইখনেই হয় কৰিনেশ্যন ব্ৰিজ আৰু যাওঁতে মই আপোনালোকক ভালকৈ দেখাম লুক এট দ্য ৰিভাৰ মেন ৰিভাৰৰ কালাৰটো চাওক না ভাই সাহেব কি এইটো সাইলেন্সাৰ নাই যা সাইলেন্সাৰ নাই বে এখন বাইক হৈ থাকিব এনেকৈ চলালে বাহ কি অফাত চাউণ্ড সাইলেন্সাৰটো কিবা খুলি হ'ল নেকি বে কি ট্ৰেফিক ৰে তো ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে ডেটছ হোৱাই ট্ৰেফিক লাগিছে আৰে বাপৰে ইহঁতে কি ধূলি দিব আবে ধূলি কি বে অহ' সাংঘাতিক ৰোড কণ্ডিশ্যন হৈ আছে ইয়ে ৰাম শেষ এইটো চাওক পুৰা লেণ্ডশ্লাইড হোৱা দেখিছে ইয়াতে মানে কোনখিনি সময়ত কেতিয়া কি হৈ যায় সেইটো ক'ব নোৱাৰি মানে আৰু দেই ৰিস্কি হয় অলপ কাৰণ আৰু ৰিচেণ্ট মানে লেণ্ডশ্লাইডটো মানে বৰষুণটো বেছি হৈ আছিল ন সেইটো কাৰণে লেণ্ডশ্লাইডবোৰ বেছি হৈছিলে আৰু মাজতে ৰাস্তা বন্ধও আছিলে কেইদিনমান বোলে আৰু এতিয়ালৈকে অকণমান ৰাস্তা ভাল পাইছোঁ আধা ভাল এনেকুৱা
আলকাটা ৰাস্তা আধা আধা পৰা ভাঙা চিঙা বেয়া, ধূলিটো বহুত বেছি। গ'ল গ'ল মাত দিয়া নাই, ফিল কৰক চাওক। একচুৱেলি আমি ইয়াতে ৰখিছোঁ চব, আৰু 40 কিলোমিটাৰমান আছে গেংটকলৈ, আৰু ষ্টপ দি আহি আছোঁ মানে আমি একচুৱেলি, সেইটো কাৰণে বেছি দেৰি হৈ গৈ আছে আমাৰ। এণ্ড টাইম হৈছে ৰাইট নাও 2:51। বহুত ৰখি আহিছোঁ, ব্ৰেকফাষ্ট কৰিবলৈ ৰখোঁ, পানী খাবলৈ ৰখোঁ, কিবা কৰিবলৈ ৰখোঁ, মানে বেছি ৰাফ কৰা নাই, বেছি পুছ কৰা নাই। ব্ৰ' ব্লগ বনাইছা? য়েছ, মই অনলি মটৰ ব্লগিঙে কৰি আছোঁ মানে, ফেচ কেম ইমান কৰা নাই এনেই আৰু কৰিম আৰু লাহেকৈ। লুক এট দ্য ভিউ, ৰিভাৰখন কিন্তু আল্টিমেট ন, পূৰা ব্লু কালাৰ হয় পানী কালাৰটো। ৱাও, जा सकते हैं सर? नहीं गए। तो আমি ছিকিম সোমাই গ'লোঁ, ছিকিম ষ্টেট গাইজ। তো ৱেলকাম টু ছিকিম। আৰু এতিয়া আমি বাইক চলাই আছোঁ ছিকিমত। वीडियो बना के ना, बड़ा सिग्नल नहीं है मतलब। आप कहाँ से हो? ऐसे हो ना? अभी गैंगटॉक कितना दूर लगेगा अभी यहाँ से? 12 किलोमीटर। क्या होता है? हाँ तो सॉकेट जो है, हाँ हाँ, वो डाउन करने से क्या वो होता है, चलाने में अच्छा होता है या नहीं? ऐसा ही है, ऊपर में रहने। हाँ वही जाना का ना, ये वाला जाना का नहीं है, ये मतलब मार्केट में मिलते हैं ना नॉर्मली, पैसा मेडिसिन बोला। ओके गाइज, तो আমি এতিয়া পালোহি ৰাণীপল, আৰু ইয়াৰ পৰা 12 কিলোমিটাৰ হয় গেংটকলৈ। ओके গাইজ, তো আমি গেংটক সোমাইছোঁহে, আৰু চাইনবোৰ্ডত জাষ্ট লিখা আছে খালি গেংটক 5 কিলোমিটাৰ এৱে ফ্ৰম হিয়াৰ। এতিয়া আমি হোটেল ঠিক কৰিব লাগিব, হোটেল ৰুম বুকিং কৰি চাগে অলপ ওলাই আহিম। কি ব্যৱহাৰ মানে, এইটো পুলিচ হয় গম পাইছে নাই গাইজ? এইটো বুজি নাপালোঁ কেলৈ এনেকুৱা কৰিলে। ছিকিম পুলিচ। পাছৰ কথাখিনি মই আপোনালোকক ক'ম, ভালকৈ বুজাই দিম পাছটো ক'ত কেনেকৈ কি কৰি উলিয়াব লাগে। আৰু ইমান দেৰি হৈ গ'ল একচুৱেলি, আমি ৰখি আহি থকাৰ কাৰণে বেছি দেৰি হৈ গ'ল, আৰু তাৰপৰা ওলাওঁতে শিলিগুৰিৰ পৰা ওলাওঁতে বহুত দেৰি কৰিলোঁ। তো এতিয়া গেংটক পাই গ'লোহি। ইয়াতে এটা হোটেল ৰুম আমি বিচাৰি আছোঁ, মানে কণ্টেক্ট কৰিছিলোঁ গুগল মেপছৰ পৰা মই উলিয়াই পেলাই, চ' তাতে গৈ আছোঁ। তো গেংটক আমি পাই গ'লোহি, হাফ এন আৱাৰমান হৈছে।
হোটেল আমি আছোঁ দ্য নাৰায়ণী কণ্টিনেণ্টেল দিছ ওৱান আৰু আমাৰ বাইক আছে ইয়াত ফ্ৰেছ হৈ ল'লোঁ ৰুমত আৰু এতিয়া ওলাই আহিছোঁ অলপ মানে MG মাৰ্গৰ পিনে যাম ৰুমৰ পৰা আহিলোঁ আৰু এতিয়া আছোঁ MG মাৰ্গত আৰু এইপিনে আমাৰ লগৰ দুজন পূৰা ফটো চটো তুলি আছে আৰু চাওক এইপিনে তো আমাৰ দীপদা আছে পূৰা ফটো পষ্ট দি আছে আৰু এইপিনে সুমন ভাই আৰু চাওক MG মাৰ্গ